নমস্কাৰ ৰাইজ, এইটো মই প্ৰচেছন 15 আগষ্টত কৰিছিলোঁ মঙলদৈৰ পৰা গুৱাহাটীলৈ। মানুহে ভাল কাম কৰিলে চাওকচোন আপোনালোকে মৰম আশীৰ্বাদ কেনেকৈ দিয়ে আপোনালোকক দেখুৱালোঁ। আৰু ভাল কামৰ ফল মানুহে যেনেকৈ বেয়া কাম কৰিলে মাৰধৰ খাই ভাল কাম কৰিলে মৰম আশীৰ্বাদ পায়, ঠিক তেনেকৈ মই মঙলদৈৰ পৰা ইয়াতে মই এক প্ৰচেষ্টা হাতত লৈ ওলাই আহিছিলোঁ 15 তাৰিখৰ আগষ্ট মাহৰ 15 তাৰিখ যেনে স্বাধীনতা দিৱসৰ দিনাখন। ঠিক তেনেকৈ আহি পাই মই এটা চকত উপস্থিত হৈছিলোঁ। এই চকত দেখিছে নহয় আপোনালোকে, মোক ৰাখি লৈ গাড়ীখন ৰাখি লৈ ৰখুৱাই লৈ কেনেকৈ আগুৰি ধৰি সকলোৱে ফটো তোলাত ফটো তোলাত ব্যস্ত হৈ পৰিছে। তাকে দেখি মোৰো নথৈ আনন্দ লাগিছে, ভাল লাগিছে, মনত ফূৰ্তি লাগিছে। আপোনালোকে দেখিছে, আপোনালোকক মই ভালকৈ দেখুৱাব পৰা নাছিলোঁ বা দেখুৱাব পৰা নাই আৰু দেখুৱাব পাৰিব নোৱাৰিম তেনেকৈ, কাৰণ মই যিহেতু ভিডিঅ'টো কৰা নাছিলোঁ। মোৰ লগ বন্ধু এজনে আজি দি দিলে মোক ভিডিঅ'টো, দিয়াৰ ফলত মই ভিডিঅ'টো পাই তেনেকৈ মই মোৰ ব্লগ চেনেলটোত দি দিছোঁ, ৰিতুলছ ব্লগ। আপোনালোকে চাব। তেনেকৈ মই এই দেখিছে নহয় আপোনালোকে, য'তে মই অকণমান ৰখিছোঁ বা ৰখাব দিছে মানুহে তেনেকৈ মই ৰখি দিছোঁ। তেনেকৈ সকলোৱে মোৰ গাড়ীৰ আগত বা মোৰ এই থিমটোৰ আগত ৰখি সকলোৱে ফটো তুলিছে। তেনেকৈ মোৰ মনটো অতিপাত ভাল লাগিছে। মই নেক্সট থিম এটা ভাবি আছোঁ, বনাম আকৌ 26 জানুৱাৰীত বনাম। মানে মই এই বস্তুটো অকল এইটোৱে নহয়, এই থিমটো হৈছে মই বনাইছোঁ, আপোনালোকক দেখুৱাই দিছোঁ বা মই আপোনালোকক কৈ দিছোঁ। এনেকৈ মই মঙলদৈৰ পৰা গুৱাহাটীলৈ আহি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে লিখা আছে প্ৰাকৃতিক ধ্বংস নকৰিব। পিছফালৰ বেনাৰ এখন আছে, বেনাৰখনত ডাঙৰকৈ লিখা আছে ভেকচিন লওক, দেশ বচাওক, আৰু লগতে আছে প্লাষ্টিক বৰ্জন কৰক। লগতে মই সৰু সৰু বেনাৰবোৰত লিখি লৈছোঁ হেলমেট পিন্ধক, হেলমেট ব্যৱহাৰ কৰক, ঘৰৰ পৰিয়ালক সুৰক্ষা দিয়ক আৰু লগতে নিজকো দিয়ক, লগ বন্ধুকো আপোনালোকে সুৰক্ষা দিয়ক। দুটা হেলমেট ব্যৱহাৰ কৰক, দুজন উঠিলে, এজন হ'লে এজনে ব্যৱহাৰ কৰক। মই এতিয়া ওচৰতে আছোঁ, মই হেলমেটটো পিন্ধি লোৱা নাই, অকণমান ওচৰত মই কিবা এটা ভিডিঅ' শ্বুটিঙো কৰিব গৈ আছোঁ। মোৰ মানে ঘৰৰ ওচৰতে। মই গুৱাহাটীত যেতিয়া গৈছোঁ আপোনালোকে নিউজ চেনেলবোৰত পাব বা পাইছে, মই ফুল ফিটিঙত আছোঁ, কোনো মই ৰুল ব্ৰেক কৰা নাই। আপোনালোকে চাব পাৰিব মোৰ আছাম টকছত, টাইম 8 এনেকুৱা নিউজ চেনেল, টাইম আৰু NK TV প্ৰতিদিন টাইমতে ওলাইছিল। আপোনালোকে চাব, কেতিয়াবা পাৰিলে পাই যাব। ঠিক তেনেকৈ মই নিজৰ সুৰক্ষা ছেফগাৰ্ড মানে ফুল জোতা, হেলমেট সকলোখিনি পিন্ধি মই গুৱাহাটী গৈছিলোঁ। মই এতিয়া 15 তাৰিখৰ দিনা ৰাতিপুৱাৰ ভাগত মই মঙলদৈৰ পৰা আহি পেলাই ইয়াতে গাঁৱত আছোঁ বৰ্তমান, দুনি দলংঘাট বুলি কয়। আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ মই এইখন লিখি লৈছোঁ হেলমেট ব্যৱহাৰ কৰক, ভেকচিন লওক, দেশ বচাওক, প্লাষ্টিক বৰ্জন কৰক, প্ৰাকৃতিক ধ্বংস নকৰিব, পাহাৰ ভৈয়াম কাটি তহিলং নকৰিব, সকলো শ্লোগান আছে মোৰ এইখনত। আৰু গছৰ পুলি ৰোপণ কৰক, গছ নাকাটিবা, গছ সুৰক্ষা কৰক বা গছ ৰুওক। তেনেকৈ মই সকলোবোৰ যিখিনি মোৰ মনত আহিছিল মই সকলোখিনি লিখি লৈছোঁ। লিখি লৈ মই মঙলদৈৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ। গুৱাহাটীত মই গৈ দিনটো গুৱাহাটীত থাকি ৰাতিপুৱা 10টামান বজাৰ পৰা মই গুৱাহাটীত 4টামান বজালৈ থাকি আকৌ মই মঙলদৈত ঘূৰি আহিছোঁ। আজি মই ভিডিঅ'টো মোৰ বন্ধু এজনে মোৰ ভিডিঅ' মোকে দি দিলে আজি। মই দিয়াৰ ফলত মই আজিহে বনাইছোঁ। আপোনালোকে 15 তাৰিখৰে এইটো ভিডিঅ' হয়, আপোনালোকে আজি মোৰ চেনেলত চাব বা পাব। সকলোৱে ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মোৰ নতুন চেনেল, আপোনালোকে মৰম আশীৰ্বাদ দিলে মই আগলৈ ভাল কাম কৰি যাম বুলি ভাবি আছোঁ। আপোনালোকৰ আগত আজি মই প্ৰতিশ্ৰুতি দিলোঁ, জীৱনত মই বেয়া কাম কৰাও নাই আৰু নকৰোঁ বুলি মই আপোনালোকৰ আগত আজি মই কৈ দিলোঁ, শপত খাই ক'লোঁ। আৰু মই য'তে যেনেকৈ পাৰিছোঁ গছৰ পুলি ৰোৱাৰ কাৰণে আজি এবছৰৰ পৰা প্ৰচেষ্টা হাতত লৈছোঁ। মই যেনেকৈ পাৰোঁ, য'তে পাৰোঁ তেনেকৈ মই গছৰ পুলিয়ে ৰুই আছোঁ। আমাৰ ওচৰে পাঁজৰে বহুত দূৰত যাব নোৱাৰোঁ, কাৰণ যিহেতু পইচা পাতিৰ অসুবিধা বা অহা যোৱা খৰচৰ কথা আছে। তেনেকৈ মই এনেকুৱা থিমটো লৈ পেলাই এতিয়া মই 15টা গছৰ পুলি আজি লগাইছোঁ। 15 তাৰিখৰ দিনা 15টা গছৰ পুলি মই ৰাস্তাৰ লগত বা ঘৰৰ ওচৰে পাঁজৰে তেনেকৈ লগাইছোঁ। আপোনালোকক আহিলে দেখুৱাই দিব পাৰিম। মই নেক্সট ভিডিঅ' এটাত দেখুৱাই দিম ক'ত কেনেকৈ গছৰ পুলি লগাইছিলোঁ বা লগাই থৈ দিছোঁ, আপোনালোকে দেখি পাব। আৰু আগলৈ মই গছৰ পুলি, বিশেষকৈ মই গছৰ পুলি বেছিকৈ ৰুই ফুৰিম ৰাস্তাৰ ওচৰে পাঁজৰে। মোৰ ঘৰৰ কাষ বুলি কথা নাই, য'তে যেনেকৈ সুবিধা দি পাওঁ তেনেকৈ মই লগাই থৈ আহিম।
খালি অকণমান আপোনালোকে যদি তেনেকৈ পুলিবোৰ যদি আপোনালোকে গছ ভাল পায়, কোনোবাই দেখি পায় বা কোনোবাই অকণমান চোৱা চিতা কৰিলে ভাল পাম। কিবা যদি আপোনালোকে বেয়া পাইছে বা ভুল ভাবিছে বা ভুল ওলাইছে আপোনালোকে ক্ষমা কৰি দিব। ভুল বুলি ধৰি নধৰিব, আপোনালোকে নিজৰে ঘৰৰ ল'ৰা বুলি ভাবি ল'ব কিবা যদি ভুল পাইছে। এনেকৈ মই গুৱাহাটীত 10টামান বজাত গৈছোঁ। সকলো জেগাতে মোক ৰখাইছে, সকলোৱে মৰম কৰিছে, পানী দিছে, চাহ দিছে, ঠাণ্ডা খাবলৈ দিছে, লগতে মিঠাই চাহ যোনে যেনেকৈ পাৰিছে য'ত ৰখি দিছোঁ ত'তে তেনেকৈ আনি দিছে। সকলো মানুহে মৰম আশীৰ্বাদ পাই মোৰ খুব ভাল লাগিছে, বহুত মোৰ উৎসাহ আহিছে। সেইকাৰণে নেক্সট থিম এটা মই ভাবি আছোঁ, মই বনাম আপোনালোকৰ মাজত অতি সোনকালে বনাই দিম। আৰু মই অকল 15 আগষ্ট 26 জানুৱাৰী বুলিয়ে নহয়, মই যেনেকৈ পাৰোঁ তেনেকৈ কৰিম, আপোনালোকক দেখুৱাই দিম মোৰ ভিডিঅ'ত বা ব্লগ ভিডিঅ'ত বা নহ'লে এনেকৈ আপোনালোকে পাই যাব মাজে সময়ে, আপোনালোকে চাব। তেনেকৈ যদি আপোনালোকৰ মাজত কিবা ভাল প্ৰগ্ৰেম থাকে মোক মাতিব পাৰিব বা জনাব, মই যাম আপোনালোকৰ মাজলৈ, মই কিবা পাৰিলে সহায় কৰি দিম আপোনালোকে সেইটো মোক যাতে নাপাহৰিব। যিকোনো কামৰ কাৰণে আপোনালোকে যদি দৰকাৰ অনুভৱ হয় ভাবিলে হ'ল, নিজৰ ভাইটি এজন আছে মাতি দিব পাৰোঁ, আহি যাব। তেনেকৈ যদি সময় সুবিধা দি মিলে মই নিশ্চয় আপোনালোকৰ মাজত যাম, যিয়ে নহওক, গছৰ পুলিয়ে হওক, যিকোনো কামৰ ক্ষেত্ৰতে। তেনেকৈ মই আহি আছোঁ, মই যিটো উদ্দেশ্যত আহিছিলোঁ এতিয়া বৰ্তমান তাতে আহি আছোঁ। মই ড্ৰেছ পাতি সলাবৰ কাৰণে মই গোটেই কাপোৰ কানি সলাই গুৱাহাটীত গৈ থাকিম। আপোনালোকে দেখিব, নিউজ চেনেলত অলৰেডি ওলায়ে গৈছে, আপোনালোকে চাব। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। মই আহি এতিয়া মোৰ জেগাটো পাই গৈছোঁ, দুনিশ চক বুলি কয় এইখিনি জেগা। এই দুনিশ চকতে মই কাপোৰ কানি, জোতা মোজা, হেলমেট ফিটিং কৰি পিন্ধি লৈ ইয়াৰ পৰা মই ৰাওনা হ'ম গুৱাহাটী। গোটেই গুৱাহাটীত ঘূৰিম, চাব আপোনালোকে। ধন্যবাদ, থেংক ইউ। সকলোকে মৰম থাকিল, মোকো মৰম আশীৰ্বাদ কৰিব আপোনালোকে, বেয়া নাপাব। ধন্যবাদ আকৌ এবাৰ কৈছোঁ।